গাইজ মই নবনীতাই মোৰ চেনেল নবনীতা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি হ'ল মঙলবাৰ কালি আছিল কাতি বিহু পাতিলোঁ আৰু তেনেকৈ থুলমূলকৈ পাতি থলোঁ। এতিয়া মই যাবলৈ ওলাইছোঁ। আপোনালোকে ভাবিছে থাকে আজি পূৰা লিপষ্টিক লগাই মেলি ক'লে যায়। মই এতিয়া ভাবিছোঁ আমাৰ বাগানলৈ যাওঁ বুলি। আমাৰ মানে বাগানত পাত টুকি আছে। কালি টুকিলে, কালি শেষ নহ'ল, আজিও টুকিছে, আজি শেষ হ'বগৈ। সেইকাৰণে মই ভাবিছোঁ আমাৰ বাগানলৈ যাওঁ বুলি দেখাওঁগৈ আপোনালোকক আমাৰ বাগানখন। ময়ো যোৱা নাই বহুত দিন হ'ল, সেইকাৰণে যাওঁ আপোনালোকক দেখাওঁগৈ আমাৰ বাগানখন। আজি চাব, সেইকাৰণে আপোনালোকে গাটো ধুই নাযাওঁ বুলি ভাবিছিলোঁ, কিন্তু গা চা ধুই মেলি লৈছোঁ যিহেতু তাত অকণমান ফটো মাৰিম বুলি ভাবিছোঁ। সেইকাৰণে তেনেহ'লে ব'লক দেৰি নকৰি আজি ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰোঁ। আপোনালোকে চাই গৈ থাকক। এই পথাৰখন পাৰ হ'লে পামগৈ আমাৰ বাগানখন। ব'লক গৈ আছোঁ এতিয়া বাগানলৈ। লগত ষ্টেণ্ডডাল লগত লৈ লৈছোঁ, যিহেতু তাত এনেকৈ ধৰি মেলি ফটো মাৰি দিবলৈ কোনো নাই, সেইকাৰণে ষ্টেণ্ডডালকে লগত লৈ লৈছোঁ। এতিয়া গৈ থাকোঁ, তেনেহ'লে চাই থাকক আপোনালোকে ভিডিঅ'টো। পামগৈ আৰু অকণমান আছে। এয়া আমি গৈ আছোঁ এতিয়া। আমি মানে কি আমি আৰু আপোনালোককো লগতে যিহেতু লৈ গৈছোঁ, সেইকাৰণে গৈ আছোঁ এতিয়া ধাননি পথাৰ মাজে মাজে গৈ আছোঁ। আলিবোৰ শুকাই আছে পাই। মই বোকা হ'ব বুলি ভাবিছিলোঁ, কালি যিহেতু অকণ বৰষুণ দিছিলে, সেইকাৰণে বোকা হ'ব বুলি ভাবিছিলোঁ। হোৱা নাই বাৰু। এতিয়া গৈ আছোঁ। কি ধুনীয়া লাগিছে চাওকচোন, পূৰা সেউজীয়া হৈ আছে, দেখিছে ইমান ধুনীয়া লাগিছে। এইবোৰ গোটেইবোৰ বাগানেই হয়। আপোনালোকক এদিন ভালকৈ আমাৰ বাগানৰ পাছফালে থকা ডাঙৰ কোম্পানী বাগানবোৰলৈ এদিন লৈ যাম বাৰু, আপোনালোকক দেখামগৈ বাৰু। আজি আমাৰ বাগানখনকে দেখাওঁ আপোনালোকক, কেনেকুৱানো চাব আপোনালোকে, আৰু কিমান ডাঙৰনো চাব। এয়া চব ধান ওলাইছে আৰু দেখিছে ধান ওলাই আছে ইমান ধুনীয়াকৈ। হ'লেও এই আগতে বহুত ওলায়, কাতি বিহু বুলি ক'লে বহুত ধান ওলায়। এইবাৰ বহুত কম হৈছে ধান ওলোৱাটো, মানে বৰষুণ যিহেতু পোৱা নাই, সেইকাৰণে ভাগৰে লাগি গৈছেগৈ দেই। মানে ভিডিঅ' কৰি কিমান পটাপট আহিছোঁ, মানে নিজে ক'ব পৰা নাই। সেয়া পামগৈ এতিয়া। মানুহবোৰ ৰখি আছে, দেখিছেনে? এয়া আপোনালোকক এতিয়া মই দেখাওঁগৈ আমাৰ বাগানখন। ব'লক আপোনালোকক এতিয়া আমাৰ বাগানখনৰ একেবাৰে মানে প্ৰথম মই লাষ্টলৈ লৈ গৈছোঁ, তাৰপিছত একেবাৰে প্ৰথমলৈ আহি ভালকৈ দেখামহি। এতিয়া একেবাৰে শেষৰলৈ গৈছোঁ, বাগানখনৰ মানে শেষৰ ডোখৰ ফালে গৈছোঁ। দেখাওঁগৈ আপোনালোকক। সেইফালে পৰা দেখি চাগে বহুতখিনি কি বুলি ভাবিছিলোঁ, পাহৰি থাকিছোঁ নহয়। মানে ডাঙৰ বাগানবোৰ অকণকৈ দেখি আৰু আপোনালোকক দেখামগৈ ৰ'ব। এতিয়া আমাৰ ইয়াতে শ্মশান এটা বনাই থৈ দিয়া আছে, দেখাইছোঁ গৈ চাবা। হয়তো জিলিকি আছে, দেখিছেনে? ৰঙাকৈ যে ঘৰটো, সেইটোৱে হয়। হ'লেও অকণমান ওচৰৰ পৰা দেখাই দিছোঁ গৈ ৰ'ব আপোনালোকক। একো নোলাবি দেই, হাত চাপ পাই বৰ ভয় লাগে পাই। ইয়াত উঠি পিনে দেখাইছোঁ ৰ'ব ভালকৈ আপোনালোকক।
হয়তো দেখিছেনে হয়তো যে হয়তো দেখিছে সেই ঘৰটো আৰু এই ঘৰটো এইটো হৈছে আমাৰ ইয়াৰ শ্মশানটো ইয়াতে মানুহ চানুহবোৰ জ্বলোৱা হয় আৰু এইফালে দেখিছেনে সেইফালে সেইবোৰ হ'ল কোম্পানী বাগানবোৰ এইফালৰ পৰা দেখি থাকি অলপ খালি ইমান ভালকৈ নেদেখি আৰু অকণমান দেখি থাকি খালি আৰু এইখন হৈছে আমাৰ মানে প্ৰথম বাগানখন হয় এইখনে হ'ল আমাৰ প্ৰথম বাগানখন তাৰপিছত এইখন হৈছে এইখন আমাৰ এইখনে আৰু এইখনে হৈছে আমাৰ যোৱা বছৰৰ পৰা পাত টুকিছে মানে পুলি বাগান বুলি কওঁ আৰু আমি সেনেকুৱা হয় এইখনে আমাৰ অকণমানি পুলি বাগানখন কি বগাইছেনে পৰুৱা ইমান বগাইছে এইফালে আছে এডোখৰি আৰু এইফালে আছে এইখন টুকি আছে পাত এইখনে হৈছে আমাৰ বাগানখন আৰু মুখৰ আগত আছে পুলি এখিনি আছে মানে আপোনালোকক দেখাইছিলোঁ যে সেই লাষ্টৰ সেইডোখৰি সমানৰ মানে এডোখৰি মানে আছে সেই আগফালৰ আমাৰ সেইডোখৰ আগতে আমাৰ কঠীয়ানি আছিলে এতিয়া মানে তাত চাহ পুলি লগাই দিলে আৰু সেইখনে হৈছে আমাৰ বাগানখন আমাৰ ঘৰৰ বাগানখন এইখন চাই লওক আপোনালোকে ভাল কেনেকুৱা লাগিছে ক'বচোন কমেণ্ট কৰি জনাব মানে পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকৰ মোৰ কিন্তু এনেকুৱা বাগানৰ পৰিৱেশবোৰ মানে বহুত ভাল লাগে মানে কিবা চবফালে সেউজীয়া হৈ থাকে বোলে চৰাই চিৰিকটি মাত কিমান ভাল লাগে আৰু এইফালে কিনাৰত আছে সেইফালে আমাৰ বৰ্তাহঁতৰ হেনো আছে সেই কিনাৰতে এয়াই ৰ'ব আপোনালোকক মই দেখাম বাৰু অলপ ভালকৈ এতিয়া মই ফটো চটো অকণ মাৰি মেলি লওঁ ৰ'ব এয়া মই একেবাৰে বাগানৰ শেষৰ অখলে আহি পাইছোঁহি দেখিছেনে এয়া মই ভাবিছোঁ আজি মোৰ ভিডিঅ'টো বাগানৰ হেৰিতে শেষ কৰি দিওঁ বুলি মানে বাগানৰ হেৰিকে অকল লৈ ব্লগটো বনাওঁ বুলি ভাবিছোঁ বেলেগ একো নেদেখাওঁ বুলি ভাবিছোঁ আৰু মানে দেখাবোৰ একো নাইও বাৰু আৰু কৰিবলগীয়া একো নাই সেইকাৰণে যদি মই ঘৰত গৈ মানে কিবা কিবি কৰিবলগীয়া হয় বা আপোনালোকক দেখাবলগীয়া কিবা কিবি থাকে তেন্তে মই আপোনালোকক নিশ্চয় দেখাম বাৰু কিন্তু মই যোনটো ভাবিছোঁ মানে যে বাগানখন লৈ পিনে অকল ব্লগটো বনাওঁ বুলি যিহেতু ভাবিছোঁ যদি মানে ঘৰত গৈ দেখাব পাৰোঁ তেন্তে দেখাম নহ'লে বাগানতে ব্লগটো শেষ কৰি দিম আপোনালোকে তেনেহ'লে সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই গৈ থাকিব মই আৰুনো কি দেখাই গৈ থাকোঁ আপোনালোকক সেইকাৰণে চাই থাকক ভিডিঅ'টো আপোনালোকক সকলোখিনি দেখালোৱে এতিয়া মই বাগানখন একেবাৰে আগফাললৈ যাওঁ আগফালে আপোনালোকক অকণমান দেখাওঁগৈ চাব আপোনালোকে চাই থাকক ভিডিঅ'টো এইফালে পাত টুকি আছে আজি শেষ হ'বগৈ আৰু চাই থাকক মই একেবাৰে বাগানৰ আগফাললৈ গৈছোঁ চাই থাকক ভিডিঅ'টো
এই বাগানতে থকা টকৌ গছ কেইজোপা আচলতে লৈছোঁ। সেইফালে মধুৰ গছ এজোপা আছে ৰ'ব, মই সোমাব পাৰিলে আপোনালোকক দেখাম বাৰু। মই সোমাই গৈ আছোঁ। এয়া যে সেউজীয়া হৈ পূৰা ঘাঁহে যে ভৰ্তি হৈ আছে, এইটো হৈছে পুখুৰী। কোনে ক'ব পুখুৰী বুলি হয় নাই কওকচোন, কিন্তু পানী নাই নিচিনা লাগিছে দূৰৰ পৰা দেখি, কিন্তু ভিতৰত পানী আছে, কিন্তু মানে ঘাঁহবোৰৰ পৰা দেখা নাই পানী আছে নিচিনা। মোৰ আইতাৰ এইটো মৰিশালিটো, এইটো মোৰ আইতাৰ মৰিশালি কলগছজোপা দেখিছেনে? ইয়াতে মোৰ আইতাক জ্বলোৱা হৈছিলে সেইডোখৰতে। আৰু এইফালে পাতটুকি আছে আইতাজনীয়ে, আৰু এইফালে টুকি আছে। এইফালে মই দেখাম আপোনালোকক ৰ'ব এতিয়া ভালকৈ উঠি। সেয়া দেখিছেনে? সেয়া এয়া দেখিছেনে? আইতাজনীয়ে দেখিছেনে ইমান ধুনীয়াকৈ পাত ছিঙি আছে, ইমান স্পীডত ছিঙিছে। কোনে ক'ব যে বয়সীয়া বুলি? কোনো নকয়, মানে পূৰা জীয়ৰী নিচিনাকৈ মানে পাত ছিঙি আছে পূৰা স্পীডত, সমানেই মানে বেলেগৰ নিচিনাকৈ সমানেই। তেওঁ এখন মানে এইডোখৰ লৈছে ছিঙি পেলাই, বাকী কেইজনীয়ে সেইফালে ছিঙিছে। আৰু যোৱাৰ আগতে ভালকৈ এবাৰ বাগানখন আপোনালোকক দেখাই দিছোঁ ৰ'ব। চাই লওক, এইখনেই আমাৰ বাগানখন আৰু দেখাই দিলোঁ আপোনালোকক আজি। চাওক এতিয়া যাওঁ আৰু ঘৰলৈ। ঘৰত যদি কিবা দেখাব পাৰোঁ দেখাম আপোনালোকক, যদি নোৱাৰোঁ তেন্তে ভিডিঅ'টো সমাপ্ত কৰি দিম আৰু। এয়া এতিয়া মই যাওঁগৈ আৰু ঘৰলৈ, হৈ গ'ল যেতিয়া, সেইকাৰণে যাওঁগৈ। যিমান পাৰোঁ সিমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, আপোনালোকে চাব সেইকাৰণে ভিডিঅ'টো শেষৰলৈকে। এতিয়া ঘৰলৈ যাওঁগৈ। পথাৰৰ মাজে মাজে গৈ আছোঁ এতিয়া বাগানৰ পৰা ওলাই পিনে। আৰু আপোনালোকক এইবাৰ মই ভালকৈ পথাৰখন দেখাই দিওঁ, মানে পথাৰখনৰ পৰিৱেশটো দেখাই দিওঁ। আৰু ইমান ধুনীয়া সেউজীয়া হৈছে, য'তে ত'তে এথুক দুথুককৈ ধান ওলাইছে। আৰু এতিয়া ৰ'ব দেখাইছোঁ আপোনালোকক, যেনে ইমান ধুনীয়া লাগিছে চাওক, দেখিছে? এয়া চাওকচোন ইমান ধুনীয়াকৈ ধান ওলাই আছে, দেখিছেনে? এয়া যে আজি বা কালি হেনো ওলোৱা নিচিনা হৈ আছে, দেখিছেনে? এয়া চাওক, এইকেইজোপা দেখিছে? এই থোক চক ওলাই আছে, ধান ওলাই আছে। মই কোনফালে গৈছোঁ নিজে ক'ব পৰা নাই ভিডিঅ' কৰি কৰি। চাই থাকক ভিডিঅ'টো শেষৰলৈকে। এতিয়া ঘৰলৈ যাওঁগৈ আৰু মই। পূৰা গৰম উঠিছে, ৰ'দটো নাই যদিও বহুত গৰম লাগিছে, মানে কপকপনিটো আছে যিহেতু, সেইকাৰণে কেতিয়ানো ঠাণ্ডাটো সোমাব আৰু দেই। সেই গৰম দিনকেইটা যে বহুত অশান্তি, মই যে বহুত বেয়া পাওঁ গৰম দিনকেইটা। ঠাণ্ডা দিনকেইটাই ভাল দেই, যিয়ে নহওক। গৈ থাকোঁ আৰু এতিয়া ঘৰলৈ।
এটা চিম্পুল ব্লগ হ'ব আৰু আজি চাব আপোনালোকে ভিডিঅ'টো কেনেকুৱা পায় কমেণ্ট কৰি জনাব ইয়া গৈ আছোঁ মই এতিয়া গৈ আছোঁ এই ধান কিচিয়া চক্ক কোলা হৈ আছে কিবা বেলেগ ধান চাগে দেই কি ধান জানো নি জহা ধান নেকি নে অকল সেইটোকে বেলেগ কিবা ওলালে মই ইমান ধান চান চিনি নাপাওঁ অকল জহা ধান বৰা ধান সেনেকৈ চিনি পাওঁ আৰু ইয়াৰ ঘৰ পামগৈ এতিয়া মই অকণমান আছে পামগৈ আৰু এতিয়া বৰ ভাগৰ লাগিছে পানীও পিয়া লাগিছে দেই এতিয়া ভালকৈ ভৰিত চেট ধুই মেলি ল'বই লাগিব যিহেতু বাগানৰ পৰা আহিছোঁ তাত বহুত মানে মৰিহালিবোৰ আছে ৰাম পৰি লৈছোঁ দেই Few moments later. হেল্ল' গাইজ মই বাগানৰ পৰা আহিলোঁ বাগানৰ পৰা আহি ভৰিয়াত চৰিয়াত ধুই মেলি অকণমান দেৰি ৰৈ এতিয়া আজি ভাবিছোঁ মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ বেছি দীঘল ভিডিঅ' নবনাওঁ আৰু যিহেতু মই মোৰ এই ব্লগটো মানে মোৰ আমাৰ বাগানখনক লৈয়ে ব্লগ এটা বনাম বুলি ভাবিছিলোঁ সেইকাৰণে অকল বাগানখনকে দেখাওঁ বেলেগ একো নেদেখাওঁ আৰু আপোনালোকক আৰু দেখাবলৈ একো নাই কালি যিহেতু কাতি বিহু হৈ গৈছে সেইবোৰ সকলোখিনি আপোনালোকক দেখালোৱেই আৰু আজি দেখাবলৈ একো নাই আজি ভিডিঅ' নবনাওঁ বুলি ভাবিছিলোঁ দেই কিন্তু বাগানত যিহেতু পাত টুকি আছে সেইকাৰণে মই ভাবিলোঁ আজি বাগানখনকে দেখাওঁ আপোনালোকক সেইকাৰণে আজি দেখালোঁ আপোনালোকে ভিডিঅ'টো সেইকাৰণে শেষৰলৈকে চাব আৰু যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পায় তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু যদি আপোনালোক মোৰ চেনেলটোত কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো ক্লিক কৰি থ'ব মানে অন কৰি থ'ব তেতিয়াহে মই ভিডিঅ' দিলে আপোনালোকে ন'টিফিকেশ্যন পালে জল্দি আপোনালোকে ভিডিঅ'বোৰ চাব পাৰিব নহয় জানো আৰু সদায় মোক এনেকৈ মৰম কৰি যাব আশীৰ্বাদ কৰি যাব আৰু মোক আগুৱাই নিয়াত আপোনালোকে সদায় সহায় কৰিব আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান দেৰি চাই থকাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰুনো কি ক'ম ক'বলৈ আৰু একো নাই আৰু অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম মই তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ অন্য এটি ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ তেনেহ'লে ইমানতে বাই বাই See